মাংস ভালো মাংস ধুনীয়া টেষ্টি ভালে বলক আজি বনাও ওলকবি আৰু সৰু আলু গুটিৰে হৈতে হাঁহৰ মাংস আপোনালোকে খাই পাইছে নাই কমেন্ট কৰি জনাবচোন আৰু আজি বনাব গৈ আছো মই জুইতে একচুয়ালি মই ঘৰলে আহিছিলো সেইকাৰণে ভাবিলো এতিয়া ঘৰলে আহিছো যেতিয়া হাঁহৰ মাংসটো খাবই লাগিব আৰু বতৰটো অকমান ঠাণ্ডা ঠাণ্ডা কৰি আছে মানে বৰষুণ দি আছে কাৰণে সেইকাৰণে একদম পুৰা হাঁহ খোৱা বতৰ হয় এটো গতিকে আপোনালোকে খাইছে নাই তেনেদৰে মোক জনাব আৰু যদি নাই খোৱা তেন্তে এবাৰ খাই চাব বহুত বেছি ভাল লাগে মই আগতে খাইছো তেন্তে বলক ভিডিওটো আমি স্টাৰ্ট কৰি দিও আৰু যদি ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ভিডিওটো আমি স্টাৰ্ট কৰি দিও ইয়াত ওলকবি আজি মানে পুৰা বৰষুণ দি আছে তো হাঁহৰ মাংস খোৱা একদম উপযুক্ত বতৰ কৰিছে আৰু ইয়াত দি দিম এইখিনি সৰু আলু গুটি হাঁহৰ মাংসকণৰ গুটিটোৱে পেলাই লওঁ এইকণ নহৰু মানে মই থৈ দিছিলোঁ এইকণ এতিয়া এতিয়া ইয়াত অলপ পানী দি দি সিজাই থাকিম এতিয়া এইখিনি পানী শুকাই গ'ল আকৌ অকণমান গৰম পানী দি দিম close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading